Harakat Uttar Borbila long indeng plike brehini bangasena song amahang kitek arni Katalon. Piniteri ni pain koida po arni Harakat MEC constituency ki parlo Uttar Borbil block number 3 Ring Charnia long constituency pli bangasena song klembang atum chingrumsi indeng plike brehini bangasena amahang kitek arni talon pong. Bangso ke talon ponalong Kolkata pen ke bang bangasena kongchun bang Bimol Maji pensi bangasena lama ingturpong. Bangasena song pen kemang pon jasemet ke Bangladesh long district trok apharma 1982 ningkan president pen Bangla long ripu nang hok pilo bonta non puta bangso long ri chelong dun dede lasi Bangladesh long district trok kachelong dun cha phansi bangasena pen chesong pon nang bong nilitum ke asamar lo pen karbiang long along ke kacharai chia la pen Ason nang kehang dunjia phanki ajata matha thipusi bangasena klembang atum pen chathang habar ke hat pen dorsing terang news fast karbiang long বঙ্গসেনা জিন্দাবাদ 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 ডাক্তার কালিদাস বৈদ্য অমর রহে অমর রহে অমর রহে রাষ্ট্রপতি পার্থ সামন্ত দিচ্ছে ডাক বাংলাদেশকে করো ভাগ পদ্মা মেঘনা যমুনা ওই আমাদের ঠিকানা পদ্মা মেঘনা যমুনা ওই আমাদের ঠিকানা 70 বছরের কান্না আর না 70 বছরের কান্না আর না পদ্মা মেঘনা যমুনা ওই আমাদের ঠিকানা রাষ্ট্রপতি পার্থ সামন্ত দিচ্ছে ডাক বাংলাদেশকে করো ভাগ পার্থ সামন্ত দিচ্ছে ডাক বাংলাদেশকে করো ভাগ পার্থ সামন্ত দিচ্ছে ডাক বাংলাদেশকে করো ভাগ 2024 আজি আমি উত্তর বরবিল 3 নম্বর ব্লকত আমি বঙ্গভূমির প্রতিষ্ঠা দিবস উদযাপন কৰিছোঁ আমাৰ বঙ্গসেনাৰ এই বঙ্গভূমিটো হ'ল বাংলাদেশৰ 6খন জিলালৈ স্বাধীন বঙ্গভূমি ঘোষণা কৰিছিল 1982 চন ৰাষ্ট্ৰপতি শ্ৰী প্ৰাপ্ত সামন্ত সেই মৰ্মে আমি আজি সেই দিনটোতে আমি আমাৰ বঙ্গভূমিৰ প্ৰতিষ্ঠা দিৱস আমি পালন কৰিছোঁ ইয়াত আমাৰ বঙ্গসেনাৰ সকলো কৰ্মীসকল আৰু সদস্যসকলো উপস্থিত আছে আজি আমাৰ এই অনুষ্ঠানটো সকলৰ সহযোগ আৰু সহায়ত আমি সুসম্পূৰ্ণ কৰিছোঁ ধন্যবাদ আমাৰ এই প্ৰতিষ্ঠান কাৰ্যসূচীত কলকাতাৰ পৰা আহিছে বঙ্গসেনাৰ মুখপাত্ৰ শ্ৰীযুত বিমল মাহাজী লগতে আছে সাংগঠনিক সম্পাদক শ্ৰীযুত অমিনেশ সিকদাৰ লগতে আৰু বিভিন্ন গণ্যমান্য ব্যক্তিসকলে আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে কাৰ্বি আংলঙৰ অসমৰ কোন কোন ঠাইৰ পৰা আহিছে কাৰ্বি আংলঙৰ চাওক ইয়াত আমাৰ অকল 4টা সমষ্টিৰ মানুহ আছে হাওৰাঘাট উত্তৰ বৰবিল হাওৰাঘাট সমষ্টি ফুলনি সমষ্টি মহামায়া সমষ্টি আৰু লাহিন সমষ্টি আমাৰ সংগঠনৰ বঙ্গসেনাকেইটা ইয়াত উপস্থিত আছে আজি এই প্ৰতিষ্ঠা দিৱস আপোনাৰ দাবীটো কি আমাৰ একমাত্ৰ দাবী স্বাধীন বঙ্গভূমিৰ দাবী বাংলাদেশৰ 6খন জিলালৈ সব আমাৰ এই কাৰ্বি আংলং অসম তথা ভাৰতৰ আমাৰ একো বস্তুৰ ওপৰত দাবী নাই এইখিনিতে আৰু এটা সৰুকৈ কৈছোঁ আমাৰ প্ৰত্যেকজন বঙ্গসেনাৰ ভোটাৰ আইডি আছে ৰেচন কাৰ্ড আছে জব কাৰ্ড আছে অৰুণোদয় পায় লগতে PMAGY ঘৰো পাইছে তাৰ সত্ত্বেও এইবিলাক পোৱা সত্ত্বেও এই গণতন্ত্ৰ দেশৰ সম্পূৰ্ণ গণতন্ত্ৰ অধিকাৰ আমি পোৱা সত্ত্বেও আমাৰ ইয়াও দাবী নাই একমাত্ৰ বাংলাদেশৰ 6খন জিলা ক্ৰমে যশোৰ খুলনা ফৰিদপুৰ বৰিশাল কুষ্টিয়া পটুৱাখালী এই 6খন জিলালৈহে আমাৰ স্বাধীন বঙ্গভূমিৰ দাবী এই স্বাধীন বঙ্গভূমি আমি ভাৰত চৰকাৰ তথা ৰাষ্ট্ৰসংঘ আৰু আন্তৰ্জাতিক মহলক এই আবেদন আমি অতি কম সময়ৰ ভিতৰত যাতে আমাক এই স্বাধীন বঙ্গভূমিখন আমাক দখলৰ কাৰণে আন্তৰ্জাতিক মহল ভাৰত চৰকাৰ তথা ৰাষ্ট্ৰসংঘ যাতে আমাক সহযোগ যাতে কৰে আমি এইটোৱে আমাৰ কামনা এইটোৱে আমাৰ দাবী এইটোৱে আমাৰ উদ্দেশ্য এইটোৱে আমাৰ লক্ষ্য আমাৰ কাৰ্বি আংলং অসম তথা ভাৰতের একো বস্তুর উপর দাবি নাই
अनिमेश सिकदर हूँ। मैं बंगो सेना का संगठन का साधारण संपादक हूँ। हम आज इधर आया, हमारा चार साथी भी हमारा साथ आया। हमारा बंगो सेना का मुखपात्र जो है विमल माझी, वो अभी हमारा साथ में ही है। विमल माझी, ये है विमल माझी। असम का जो असम का सेना नायक जो है नारायण दास मौसय, वो भी हमारा साथ है। वो जनरल सेक्रेटरी भी हमारा साथ है। और उत्तर बंगो से आया है हमारा सेना साथी है अनुप दास है। और भी वो भारत में जहाँ जहाँ कहीं पर भी हमारा बंगो सेना का संगठन जो है उसका रिस्पॉन्सिबिलिटी जो लोग कर रहा है, जो उसका दायित्व जो निभा रहा है, उसका विशेष लोग इधर उपस्थित है। हमारा आज का जो स्वाधीनता, हमारा जो आज प्रतिष्ठा दिवस है, वो भारत का कोई स्टेट में बंगो सेना लोग कर रहा है, वो उद्यापन कर रहा है। आज 25 मार्च है। 25 मार्च 1982 साल तब हमारा जो राष्ट्रनायक था वो पार्थ सामंत, वो इस दिन को बांग्लादेश का जो 6 डिस्ट्रिक्ट है उसको स्वाधीन घोषणा किया है। वो 6 डिस्ट्रिक्ट लेके हमारा बंगो भूमि राष्ट्र होगा। उस राष्ट्र में हम लोग जो वो बांग्लादेश से वितरण हुआ है, बांग्लादेश से जो हम लोगों को भगा दिया है, वो हमारा भारत पर भारत का लागुआ जो राष्ट्र, बांग्लादेश का लागुआ जो राष्ट्र है भारत में, असम है, बंगाल है, त्रिपुरा में है, ये बहुत सारा देश में है। ये लोगों के लिए इस लोगों बांग्लादेश से इस लोग भारत में आया है। उन बांग्लादेश हम लोगों को भगा दिया। तो हमारा जो डिमांड है, वो डिमांड बांग्लादेश से हम लोग आया है, वह हमारा बर्थ हुआ है, उधर हमारा जन्म हुआ है, वो हमारा जन्मभूमि है। उस जन्मभूमि से हमारा स्वाधीन करके 100 डिस्ट्रिक्ट लेके हमरा उधर जाने के लिए हमरा जो आंदोलन कर रहा है, ये बंगो सेना का आंदोलन है। ये जो हम जो ये बात कर रहा है, ये बात हमारा अपना खुद का नहीं है। ये राष्ट्रसंघ का जो नियम है, यूनो का जो रूल्स है, यूनाइटेड स्टेट का जो UNRO का जो रूल्स है, उसका 15A और 15A/1 में जो धारा है, जो कोई देश से कि जो लोग तो वो लोग का जो भगा देते हैं माइनॉरिटीज़ को, तो वो माइनॉरिटीज़ का उन लोगों का डिमांड है। जो 50,000 से ज़्यादा कोई देश से कोई लोग भगा देता है, तो उन लोग अपना देश का स्वाधीन के लिए, अपना खुद के लिए स्वाधीन करके कोई प्लेस दखल कर सकता है। ये जो धारा है राष्ट्रसंघों का, इस धारा के माफक हम लोग ये आंदोलन कर रहे हैं। ये आंदोलन करके बांग्लादेश से 100 डिस्ट्रिक्ट हम लेके स्वाधीन बंगभूमि बनाएगा। वो स्वाधीन बंगभूमि का आज प्रतिष्ठा दिवस, इसलिए हम इतना लोग यहाँ पर समवेत हुआ है। ठीक, थैंक यू। আরো পাতলা হতে হবে, গরমের মধ্যে রোদ্রের মধ্যে গরম লাগছে তো, এত পাতলা হোক, কেউ ডিসিশন দেবেন না, একজন দেবে, বলরাম দাস। শ্রী বলরাম দাসে যা বলবে সেটাই করুন। তারপর বঙ্গ সেনাদের জাতীয় পতাকা সেটা পরে হবে। হ্যালো, মোটামুটি লাইন কাজ কমপ্লিট। এই 25 মার্চ 1982 সালে আমাদের রাষ্ট্রপতি শ্রী পার্থ সামন্তনগর মুক্তি ভবন থেকে স্বাধীনতা ঘোষণা করে। তাই আমাদের খুবই গর্বের দিন। এই দিন সহকারে আমরা এই দিনটা প্রতি বছর উদযাপন করে থাকি। এবছর আমরা এই দিনটা উদযাপন করতে চলছি, করে ফেলেছে অলরেডি, আমাদের কাছে খবর আছে। আজকে আমরা কলকাতা থেকে এখানে উপস্থিত হয়েছি, উত্তরবঙ্গ থেকে উপস্থিত হয়েছি। আশা কার্যক্রম আমরা এখন শুরু করব। আমাদের পতাকা উত্তোলন করছে শ্রী নারায়ণ দাস, আপনারা তাকে অভিনন্দন জানান। কলকাতা থেকে আমাদের বঙ্গ সেনার মুখপাত্র এসছেন, উনি আমাদের বিমল মাঝি, সম্মানীয় বিমল মাঝি, উনি আমাদের বঙ্গভূমির জাতীয় পতাকা উত্তোলন করবেন। শ্রী পার্থ সামন্ত জিন্দাবাদ, পার্থ সামন্ত জিন্দাবাদ।